হাই বন্ধুসকল, আপোনালোক কেনে আছে? আশা কৰি সকলোৱে ভালে আছে আৰু আপোনাৰ যাতে ভালে থাকে এইটো বিচাৰো। গতিকে বন্ধুসকল, আজি আপোনালোকক দেখুৱাম প্ৰত্যয় কাক বোলে, ই কি প্ৰকাৰ আৰু কি কি। গতিকে আৰু পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছো। প্ৰত্যয় বিভিন্ন অৰ্থত ব্যৱহাৰৰ বাবে বা বিভিন্ন শব্দ সৃষ্টিৰ বাবে ধাতু আৰু প্ৰাতিপদিকৰ পিছত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হয় তাকে প্ৰত্যয় বোলে। আকৌ কৈছো, বিভিন্ন শব্দ গঠনৰ বাবে বা বিভিন্ন শব্দ সৃষ্টিৰ বাবে আৰু বিভিন্ন অৰ্থ প্ৰকাশৰ বাবে ধাতু বা ক্ৰিয়া আৰু প্ৰাতিপদিক বা মূলৰ পিছত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হয় সেইবোৰকে প্ৰত্যয় বোলা হয়। যেনে লিখ, যক আৰু, লিখাৰু। ধান যোগ অনি, ধাননি। খা যোগ অন, খাৱন। ঘৰ যোগ অচিয়া, ঘৰচিয়া ইত্যাদি। প্ৰত্যয় দুই প্ৰকাৰৰ, কীট প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়।